এভৰিৱান, লীনা দলৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। মই লীনা আকৌ এটা নতুন ভিডিঅ'লৈ আহি গ'লোঁ। আজি ভাবিছোঁ এটা সৰুকৈ ব্লগ বনাওঁ। তো কিনো কৰোঁ আজিৰ দিনটোত মই তাকে দেখাম বুলি ভাবিছোঁ। কিন্তু আজি মই গধূলিহে ব্লগটো ষ্টাৰ্ট কৰিছোঁ, যিহেতু অকণমান মন গ'ল মানে ব্লগ এটা সৰুকৈ বনাওঁ বোলো। তেতিয়াহ'লে বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু ব্লগটো শেষলৈকে চাই থাকিব। আৰু যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক নিশ্চয় কৰিব। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া কাটি আছে ভণ্টিয়ে ভাত কেৰেলা। আজি ভাত কেৰেলা আৰু আলুৰ ভাজি বনাই খাম। এয়া ভাত কেৰেলা এনেকৈ কাটিছে। এয়া হৈছে আমাৰ ঘৰৰ বাৰীৰ ভাত কেৰেলা। তো আজি ইয়াৰ লগতেই গধূলিৰ সাজটো হ'ব। হেল্ল' এভৰিৱান, আজি ৰাতিপুৱা মই উঠি লৈ ভাবিলোঁ কালি যে ষ্টাৰ্ট কৰিছিলোঁ ব্লগটো, তো আজি কণ্টিনিউ কৰোঁ বুলি ভাবিছোঁ। তাকে ভাবিছোঁ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তেতিয়াহ'লে চাই থাকিব শেষলৈকে আৰু চাই থাকক। চেণ্ডেল উঠিছে কচু উঠে না গাহৰিৰ কাৰণে কচুৰ দানা পানী মিক্স কৰি দিম। এতিয়া সানি দিম। বেছি ওচৰত মোবাইল থক জুগুলি চুগুলি লাগে যে নালাগে। তাক খোৱাৰ জেগাডোখৰত দেখুৱাই দি ধুনীয়াকৈ হৈ যাব। হেল্ল' এভৰিৱান, তো দেখিলে আপোনালোকে মই কেনেধৰণে গাহৰিক মানে দানা দিছোঁ। তো ভাবিলোঁ আপোনালোকৰ লগতো আজি শ্বেয়াৰ কৰিলোঁ। তেতিয়াহ'লে মোৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে আজি তেতিয়াহ'লে লাইক কৰিব। আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই বাই।